অৱস্থা বৰ বেয়া। আপোনাৰ য'ত ষাঠি 65টা যায় তাত মাত্ৰ কেইখনমানে গৈছে। এতিয়া মোৰ আপোনাৰ 42খন প্ৰতিমা থাকি গৈছে। চাওক ইমান ফিনিচিং প্ৰতিমা, কেনেকৈ কি হ'ব, কেনেকৈ চলিম? অহা পূজালৈকে আৰু বহুত দিন, এবছৰ বাকী, এবছৰত কেনেকৈ চলিম? আপোনাৰ কিমানজন কৰ্মচাৰী আছে? কৰ্মচাৰী টোটেলি আপোনাৰ 5জন আছে। 5 আৰু আমি ভাই ককাই 2টা আছোঁ। 7টা ফেমিলি জড়িত হৈ আছে ইয়াৰ ভিতৰত। 7টা ফেমিলি জড়িত হৈ আছে। এইবাৰ এনেকুৱা চিটুৱেশ্যন মানে ভাবিব পৰা নাই। ৰাইজেতো অৰ্ডাৰ কৰিছিলে, কৰাৰ পিছত আহি আকৌ কেঞ্চেল কৰিলে।